নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে। আৰু মই এইফালে ছিঙি আছোঁ ডিমৰু পাত। গাহৰি মাংসৰ ৰেচিপি বনাম বুলি ভাবিছোঁ। আপোনালোকে চাই লওক, ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই পাতটো কোনে কোনে খায় বাৰু, আৰু নামটো কোনে কোনে জানে? আমি খাই বুলি জানো, কিন্তু নামটো নাজানো। আৰু জানে যদি জনাবচোন কমেণ্টত, এই পাতটোৰ নাম কি বুলি কয়। আৰু চব্জিখিনি ছিঙি হ'ল, এতিয়া মই লৈ যাওঁ ঘৰলৈ আৰু বনাই লওঁ। আৰু এইফালে কাটি আছে বিলাহী, পিঁয়াজ, অনিলে কাটি আছে, চাওক। আৰু এই মাংসখিনি এতিয়া ধুনীয়াকৈ মাংসখিনি ধুই লওঁ, তাৰপাছত দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আৰু এইফালে চব্জিখিনি সিজিছে আৰু পানী অলপ দিছিলোঁ। আমাৰ ঘৰৰ মানুহবিলাকে জোল নহ'লে ভাতখিনি খাবলৈ বেয়া পায়, জোল লাগে কাৰণে পানী অলপ দি দিলোঁ। তাৰপিছত চাইমদ অলপ খাম বুলি এক্সট্ৰাকৈ উলিয়ালোঁ পানী নিদিয়া আগত। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্টত। আজিলৈ বাই।